আজি গাড়ী ৰখা গাড়ী ৰখা আমি মানে কলেজত এডমিশ্যন ল'ব গৈ আছো প্লিজ আমাক তাতলৈকে এৰি দিয়ক আমি ওইখানে যাইতাছি চলো অ' মজা মজা বলক বলক মই আজি ছায়েন্সত এডমিশ্যন ল'ব গৈ আছো সায়েন্সত স্কোপ আছে চাকৰি পাই যাবা অ' মজা দেখান মইতো আৰ্টছত ল'ম সি ছায়েন্সত লৈছে আপুনি কিহত লৈছে সায়েন্স এতিয়া বেকৰ এক্সাম দিব গৈ আছো কিহত বেক ফাৰ্ষ্ট সেমিষ্টাৰ কেমিষ্ট্ৰি বেক মাত্ৰ এটা বেগ ইয়ে না ফিজিক্সো বেক ছেকেণ্ড সেমিষ্টাৰ ফিজিক্স কেমিষ্ট্ৰি আৰু মেথছৰ বেক থাৰ্ড সেমিষ্টাৰত ফিজিক্স কেমিষ্ট্ৰি মেথ এনভাইৰমেণ্টেল চবতে বেক ইমানটো খালি বেকৰ এক্সামে দিলোঁ প্ৰেক্টিকেলতো বেক কিন্তু ছায়েন্সত স্কোপ আছে য'ত গ'লেও চাকৰি পাব ছায়েন্সটো চবতে লাগে চাইন কছ আলফা বিটা নাৰিকলৰ লাডু তিলৰ পিঠা নিউটনৰ গতি তোৰ বাপেৰৰ কটি চবতে সেইবাবে কৈছো চায়েন্স ল'লে য'ত চাকৰি পাই যাবি স্কোপ আছে ৰে য'ত সোমালে হৈ যায় কথাটো হ'ল 1 জানুৱাৰীত 1-2টা পেক আৰু চায়েন্স ল'লে 2-4টামান বেক থাকিবই লাগে বেকটো আমাৰ জীৱনৰ অভিন্ন অংগ সেইবাবে কৈছো চায়েন্সত স্কোপ আছে চাকৰি পাই যায় নালাগে গাড়ী ৰখা ইয়াতে ৰখা কুছি নালাগে ছাইন্স চালা পাগলা আরে সায়েন্স ল'লে স্কোপ আছে সালা সুত মারানি বেক ক্লিয়ার করলে পাস করলে চাকরি লবি ইমান ডাঙৰ বাঘ সোমাব ছাইন্স ল'লে সায়েন্স ল'লে চবতে স্কোপ আছে তোৰ স্কোপ সে মই কৈছোঁ আপুনিও আৰ্টছ লৈ লওক সায়েন্সে স্কোপ আছে বেটা তোৰ ছাইন্স পাস কৰিলেহে চাকৰি পাবি আৰ্টছৰ ফৰ্ম ফিল আপ কৰিম তোৰ চাকৰি আৰু তোৰ স্কোপ